কৃষ্ণ বন্ধু বান্ধৱীসকল নমস্কাৰ। বন্ধু বান্ধৱীসকল নিশ্চয় আপোনালোকে ভালে কুশলে আছে নহয়নে বাৰু? আজি মই লৈ আহিছোঁ আজিৰ দিনটোৰ ৰাশিফল। আহক দেৰি নকৰাকৈ আজি এই ভিডিঅ'টো আগবঢ়াই নিওঁ। আজি 1430 ভাস্কৰাব্দ কাতি মাহৰ 20 তাৰিখ, ইংৰাজী নৱেম্বৰ মাহৰ 7 তাৰিখ 2023 চন মঙ্গলবাৰ। আজি কৃষ্ণ দশমী তিথি অহোৰাত্ৰ। আজি মঘা নক্ষত্ৰ সন্ধ্যা 4:59 তাৰ পাছত পূৰ্ব ফাল্গুনী নক্ষত্ৰ আৰম্ভ। ব্ৰহ্মযোগ 42:49 বণিজকৰণ সন্ধ্যা 6:39 আজি সূৰ্যোদয় 5:39 সূৰ্যাস্ত 4:33। আজি জন্ম হোৱা জাতক জাতিকাৰ সিংহ ৰাশি হ'ব। আহক আজিৰ ৰাশিফললৈ আগবাঢ়ি যাওঁ। ৰাশি চক্ৰৰ প্ৰথম ৰাশি মেষ ৰাশি। মেষ ৰাশি থকা জাতক জাতিকাৰ বাবে আজিৰ দিনটো কৰ্ম সংস্থাপন সলনি কৰাৰ বাবে সময় ভাল নহয়। আজি বন্ধুৰ পৰা সহায় ল'বলৈ কুণ্ঠাবোধ নকৰিব। চাকৰি আৰু ব্যৱসায়ৰ দায়িত্ব পালন কৰিব লাগিব। আজি সদায় আনৰ বাবে ভাল চিন্তা কৰক। প্ৰেমৰ সম্পৰ্কত নিমগ্ন হৈ থাকিব। আপোনাৰ বছৰ মনোভাৱ আপোনাৰ প্ৰতি ইতিবাচক হ'ব। আপোনাৰ বাবে শুভ ৰং ৰঙা, শুভ সংখ্যা 1-8। আজিৰ দিনটো আপোনাৰ বাবে শুভ হওক। বৃক্ষ ৰাশি। বৃক্ষ ৰাশি থকা জাতক জাতিকৰ বাবে আজিৰ দিন যিবোৰ বিষয় সঁচাকৈ আপোনাৰ বাবে বৰ্তমান আটাইতকৈ গুৰুত্বপূৰ্ণ, সেইবোৰ বিষয়ক আপুনি গুৰুত্ব দিব পৰা নাই। আপুনি আপোনাৰ সৌন্দৰ্য আৰু জীৱনশৈলীৰ প্ৰতি বহুত গুৰুত্ব দিব। ছাত্ৰ ছাত্ৰী শিক্ষকৰ প্ৰতি আনুগত্যতা থাকিব লাগিব। অফিচত আপোনাৰ মতামতত মানুহে একমত নহ'ব। বিবাহিত জীৱনত প্ৰেম আৰু সমৰ্পণ বাঢ়িব। আপোনাৰ বাবে শুভ ৰং বগা, শুভ সংখ্যা 2-7। আজিৰ দিনটো আপোনাৰ বাবে শুভ হওক। মিথুন ৰাশি। মিথুন ৰাশি থকা জাতক জাতিকাৰ বাবে আজিৰ দিন ৰাজনীতিৰ লগত জড়িত মানুহে হয়তো জয় লাভ কৰিব। সম্পত্তিৰ বিবাদ সমাধান কৰিব পাৰি। আজি উচ্চ শিক্ষাৰ বাবে ছাত্ৰ ছাত্ৰীয়ে উৎকৃষ্ট সুযোগ লাভ কৰিব পাৰে। যিকোনো ডাঙৰ শিক্ষা অনুষ্ঠানত নামভৰ্তি কৰিব পাৰিব। আপোনজনৰ আগত নিজৰ হৃদয়ৰ অনুভৱবোৰ প্ৰকাশ কৰাৰ এটা ভাল দিন। আজি আপোনাৰ বাবে শুভ ৰং সেউজীয়া, শুভ সংখ্যা 3-6। আজিৰ দিনটো আপোনাৰ বাবে শুভ হওক। কৰ্কট ৰাশি। কৰ্কট ৰাশি থকা জাতক জাতিকাৰ বাবে আজিৰ দিন বিশেষজ্ঞৰ পৰাও পৰামৰ্শ লোৱাটো উপযুক্ত হ'ব। আজি নতুন ব্যৱসায়িক ধাৰণাও আপোনাৰ মনত উদয় হ'ব পাৰে। গুৰুত্বপূৰ্ণ কামবোৰত পলম নকৰিব। আজিয়েই আপুনি এটা ডাঙৰ অংশীদাৰিত্ব যোগদান কৰিব পাৰে। সাৱধান হওক যাতে খঙতো কোনো ভুল নকৰিব। যদি আপোনাৰ কোনো স্বতন্ত্ৰ ব্যৱসায় আছে তেন্তে কাৰ্যালয়ত আপোনাৰ এডিটৰ ওপৰত চকু ৰাখক। আপোনাৰ বাবে আজিৰ দিনটো শুভ ৰং হৈছে বগা, শুভ সংখ্যা হৈছে 4। আজিৰ দিনটো আপোনাৰ বাবে শুভ হওক। সিংহ ৰাশি। সিংহ ৰাশি থকা জাতক জাতিকৰ বাবে আজিৰ দিন অফিচৰ ছিনিয়ৰ সকলে আপোনাক বহুত সহায় কৰিব। আজি অৰ্থনৈতিক দৃষ্টিকোণৰ পৰা দিনটো বহুত ভাল হ'বলৈ গৈ আছে। আপোনাৰ পত্নীৰ নম্ৰতাই আপোনাক আকৰ্ষিত কৰিব। শিক্ষাৰ ক্ষেত্ৰত ভাল ফলাফল পাব। আপোনজনৰ প্ৰতি সহযোগিতা কৰক। আপুনি কিছুমান নতুন আৰু আকৰ্ষণীয় অভিজ্ঞতা লাভ কৰিবলৈ ওলাইছে। আপোনাৰ বাবে শুভ ৰং ৰঙা, শুভ সংখ্যা 5। আজিৰ দিনটো আপোনাৰ বাবে শুভ হওক। কন্যা ৰাশি। কন্যা ৰাশি থকা জাতক জাতিকৰ বাবে আজিৰ দিন আত্মবিশ্বাস আৰু আশাৰে ভৰা হ'ব। আজি সম্পৰ্কটোক বিবাহলৈ ৰূপান্তৰিত কৰাৰ কথা বিবেচনা কৰিব পাৰিব। বহিৰাজ্যত পৰা মানুহৰ বাবে দিনটো বৰ ভাল। আজি মনত বাঢ়িব চিন্তাৰ সোঁত। দূৰ যাত্ৰাৰ পৰা বিৰত থাকিব লাগে। আজি আপোনাৰ ফ্লাৰ্টি স্বভাৱৰ বাবে মানুহে আপোনাৰ ওপৰত খং উঠিব পাৰে। আপোনাৰ বাবে শুভ ৰং সেউজীয়া, শুভ সংখ্যা 3-6। আজিৰ দিন আপোনাৰ বাবে শুভ হওক। তুলা ৰাশি। তুলা ৰাশি থকা জাতক জাতিকৰ বাবে আজিৰ দিন কৰ্মশৈলীক নতুন আকৃতি দিবলৈ চেষ্টা কৰিব। বন্ধু বান্ধৱীৰ লগত কথা পাতি ভাল লাগিব। আজি কাম সম্পৰ্কীয় লক্ষ্য সহজে সম্পন্ন কৰিব। আপোনাৰ জীৱনসংগীৰ প্ৰতি অতি আকৰ্ষিত হ'ব। কম কষ্ট কৰিলে ভাল ফলাফল পাব। আপোনাৰ বাবে শুভ ৰং বগা, শুভ সংখ্যা 2-7। আজিৰ দিন আপোনাৰ বাবে শুভ হওক। বৃশ্চিক ৰাশি। বৃশ্চিক ৰাশি থকা জাতক জাতিকাৰ বাবে আজিৰ দিন বেংকিং খণ্ডৰ লগত জড়িত লোকসকলে হয়তো কিছু ভাল খবৰ পাব। স্বাস্থ্য বহুত ভাল হ'ব। আজি নিজৰ প্ৰতিভা বৃদ্ধি কৰিবলৈ চেষ্টা কৰিব। অফিচত আপোনাৰ ওপৰত
কামৰ চাপ কম হ'ব আজি। পৰিয়ালত সুখ আৰু শান্তি থাকিব। ধন সম্পৰ্কীয় বিষয়ৰ সন্দৰ্ভত আপুনি আপোনাৰ সিদ্ধান্ত সলনি কৰিব পাৰে। আপোনাৰ বাবে শুভ ৰং ৰঙা, শুভ সংখ্যা 1, 8। আজিৰ দিনটো আপোনাৰ বাবে শুভ হওক। ধনু ৰাশি থকা জাতক জাতিকাৰ বাবে আজিৰ দিন। আজি আপোনাৰ পৰামৰ্শৰ পৰা মানুহে বহুত উপকাৰ পাব। ব্যৱসায়ত আগবাঢ়ি যোৱাৰ সুযোগ থাকিব। শিশুক ভাল শিক্ষা দিয়ক। ছফ্টৱেৰ ইঞ্জিনিয়াৰিং আৰু IT-ৰ সৈতে জড়িত লোকসকলৰ বাবে দিনটো বহুত ভাল হ'ব আজি। পৰিয়ালত প্ৰশংসা পাব। আপোনাৰ বাবে শুভ ৰং হালধীয়া, শুভ সংখ্যা 9, 12। আজিৰ দিনটো আপোনাৰ বাবে শুভ হওক। মকৰ ৰাশি থকা জাতক জাতিকাৰ বাবে আজিৰ দিনটো। আজি সহকৰ্মীৰ বাবে আপোনাৰ কাম আবদ্ধ হৈ পৰিব পাৰে। ঘৰুৱা চিন্তাই কামত প্ৰভাৱ পেলাব পাৰে। পৰিয়ালৰ সদস্যৰ পৰামৰ্শ লৈহে যিকোনো সিদ্ধান্ত লওক। অফিচত কিছু পৰিৱৰ্তন কৰিব পাৰে। মনৰ অস্থিৰতা শান্ত কৰিবলৈ চেষ্টা কৰক। আপোনাৰ বাবে শুভ ৰং কলা, শুভ সংখ্যা 10, 11। আজিৰ দিনটো আপোনাৰ বাবে শুভ হওক। কুম্ভ ৰাশি। ব্যৱসায়ত অংশীদাৰৰ পৰা আপুনি বহুত সুবিধা পাব। প্ৰেম জীৱন সুখী হ'ব। আনৰ লগত আপোনাৰ সমন্বয় ভাল থাকিব আজি। পৰিয়াল আৰু ব্যৱসায়ৰ মাজত ভাৰসাম্য ৰক্ষা কৰক। ৰাজনীতিৰ লগত জড়িত লোকসকলৰ বাবে দিনটো অতি সুন্দৰ হ'বলৈ গৈ আছে আজি। আপোনাৰ বাবে শুভ ৰং নীলা, শুভ সংখ্যা 10, 11। আজিৰ দিনটো আপোনাৰ বাবে শুভ হওক। মীন ৰাশি। যদি আপুনি আপোনাৰ ব্যৱসায় সম্প্ৰসাৰণৰ বাবে ঋণ ল'ব বিচাৰে তেন্তে আপুনি সফলতা লাভ কৰিব। মানুহৰ লগত ভাল যোগাযোগ বজাই ৰাখক। বিয়া আদি অনুষ্ঠানৰ বাবে বজাৰ কৰিব পাৰিব আজি। সুস্বাস্থ্য বজাই ৰাখিবলৈ নিয়মিতভাৱে ব্যায়াম কৰক। আইনী বিষয়ত অসুবিধা হ'ব পাৰে আজি। আপোনাৰ বাবে শুভ ৰং হালধীয়া, শুভ সংখ্যা 9, 12। আজিৰ দিনটো আপোনাৰ বাবে শুভ হওক। বন্ধু বান্ধৱীসকল, আজিৰ ৰাশিফল ইমানতে অন্ত পৰিছে। আকৌ কালিলৈ লগ পাম কালিৰ ৰাশিফলত। যদিহে আপুনি মোক ফেচবুক পেজেৰে চাই আছে তেতিয়াহ'লে ফেচবুক পেজটি লাইক কৰি দিব আৰু ফ'ল' কৰি দিব বুলি আশা ৰাখিলোঁ। আৰু যদিহে মোক ইউটিউব মাধ্যমেৰে চাই আছে তেতিয়াহ'লে ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ দিব বুলি আশা ৰাখিলোঁ। ধন্যবাদ বন্ধু বান্ধৱীসকল। জয় অসম, জয় ভাৰত, বন্দে মাতৰম। আজিৰ দিনটো আপোনাৰ লোকৰ সকলোৰে বাবে শুভ আৰু মংগলময় হওক। আজিৰ এই ভিডিঅ'ৰ পৰা মই বিদায় লৈছোঁ।